স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো নৰ্মেল ভিডিঅ'তকৈ অলপমান বেলেগ হয়। আৰু নিজেতো অলপমান পঢ়ি আছিলোঁ, তো পঢ়ি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহখন জলাচনা আৰু চাহখন লৈ পেলাই খাই আছোঁ। আৰু যিহেতু গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা আহি পালেহিয়ে ন, তো বৰ্তমান মই তাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু ভাবিছোঁ মই আপোনালোকক কেনেকৈ মই কি প্ৰস্তুতি চলাই আছোঁ সেইটো আপোনালোকক দেখুৱাম। বৰ্তমান এতিয়া বাজিছে ৰাতি 9টা, চাৰে 9টা হৈছে। আৰু এতিয়া মোৰ মেইন ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি কৰি পেলাই কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি কালি ৰাতি লিখি আছিলোঁ সেইখিনি লিখি কমপ্লিট কৰিলোঁ। আৰু কমপ্লিট কৰাৰ পিছতে যিখিনি ধৰি লওক আপোনাৰ অলপমান বাচি গৈছিলে সেইখিনি কমপ্লিট কৰিম আজি। আৰু প্ৰায় 206টামান কুৱেশ্যন হৈছে কাৰেণ্ট এফেয়াৰ, আপোনাৰ লাষ্ট ইয়েৰ 2023 কাৰেণ্ট এফেয়াৰ গোটেইখিনি পঢ়াই আছে মিডিল চাই। আপোনালোকে ষ্টাডি ইনচাইটত গৈ পেলাই চাব পাৰে। আৰু এতিয়া বৰ্তমান মোৰ পাৰ্ট 2ত আছোঁ, তো পাৰ্ট 2ত অলপমান লিখিবলগীয়া আছে, সেইখিনি লিখিম। আপোনালোকে যদি বিচাৰে সেইখিনি এনেকৈ চাব পাৰে, সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি চাই লোৱাৰ পিছতে বৰ্তমান এতিয়া লিখি আছোঁ 207 নম্বৰ কুৱেশ্যনটো, তো সেইখিনি লিখি লওঁ। তাৰপিছত ফাইনেলি এইখিনিলৈকে আমাৰ হ'ল আপোনাৰ 200 কিমানটা হ'ল। আৰু আজি যিটো পাৰ্ট 2 কাৰেণ্ট এফেয়াৰ এইখিনি শেষ হ'ল। আপুনি মই লিখি কৰি আজৰি কৰি ল'লোঁ, আপোনালোকে চাওঁ বুলি ক'লে চাব পাৰে এইখিনি। আৰু নেক্সট আজি লাষ্ট আৰু এটা পাৰ্ট আহিব বুলি কৈছিলে ছাৰে, তো সেইখিনি আজি লিখি কৰি আজৰি হোৱাৰ পিছতে প্ৰায়খিনি মোৰ কাৰেণ্ট এফেয়াৰ 2023 সেইখিনি শেষেই হওঁ হৈছেহি। আৰু এইখিনি গোটেইখিনি লিখি কৰি মই প্ৰায় আজৰি কৰি থৈছোঁ। আৰু প্ৰায় প্ৰথম আপোনাৰ যিটো দেখুৱাইছিলে সেইটো প্ৰায় 2 ঘণ্টামান হয়। আৰু 2 ঘণ্টা ক্লাছটো মই ইমান ভালকৈ কৰা হোৱা নাই, সেইখিনিয়ে লিখিব আছে। আৰু এইটো যিহেতু ছেকেণ্ড পাৰ্টটো হয়, আৰু ছেকেণ্ড পাৰ্টটো গোটেইখিনি নোটছখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু যদি আপোনালোকে ল'ব বিচাৰে এনেকৈ লিখি কৰি লৈ ল'ব পাৰিব। এইখিনি কাৰেণ্ট এফেয়াৰ পাৰ্ট 2 2023 এইখিনি। মোৰ যিহেতু কাৰেণ্ট এফেয়াৰ গোটেইখিনি লিখা হ'ল, আৰু মই প্ৰায়খিনি লিখি গোটেইখিনি আদায় কৰিলোঁ যিহেতু, তো সেইখিনি মই প্ৰথমতে ফাৰ্ষ্ট ৰিভাইজ কৰিম। আৰু ৰিভাইজ কৰি পেলাই এতিয়া কৰিছে আপোনাৰ 10:30, আৰু 10:30 আপোনাৰ 11টামান আধা ঘণ্টা আছে। আৰু আধা ঘণ্টা পিছতে মই পঢ়িম আপোনাৰ কালচাৰ বা আপোনাৰ কম্পিউটাৰ, এই দুটাতে যিকোনো এটা পঢ়িম। তো প্ৰথম মই সেইখিনি উলিয়াই লওঁ। যিহেতু মই এতিয়া বৰ্তমান এখন কিতাপৰ পৰা পঢ়ি আছোঁ, আৰু এইখন কিতাপত আপোনাৰ কালচাৰখিনি আছে, আৰু সেইখিনি প্ৰথমতে ইয়াৰ পৰা চাব পাৰোঁ। তো তাৰ আগতে মই যিখিনি আধা লিখা হৈ আছিলে সেইখিনিৰ পৰা ৰিভাইজ কৰি লওঁ, কাৰণ মই বাকীখিনি অলৰেডি পঢ়ি পেলাই থৈ দিছোঁ, সেইখিনি হৈ যাব পাৰোঁ। এতিয়া পঢ়ি হৈ গ'ল, আৰু এতিয়া কাৰেণ্ট এফেয়াৰখিনি পঢ়ি হৈ গ'ল। 11টামান বাজিছে, তো অলপমান ভোকো লাগি গৈছে। তো এতিয়া যিটো এটা কল, আৰু এইটো ঘৰৰ কল হয় হা, আৰু এইটো বনবগৰী। আৰু এইখিনি খাই এতিয়া মই পঢ়িম আপোনাৰ আছাম হিষ্ট্ৰী। আৰু এই আছাম হিষ্ট্ৰীৰ কাৰণে মই ৰেফাৰ কৰিম আপোনালোকক এখন কিতাপ। আপোনালোকে যদি পঢ়িব পাৰে এখন কিতাপ, যদি ইংলিছত আছে, যদিও এখনৰ আৰু এটা আছে আছামিজ মিডিয়ামৰ, আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰে। এখন জেনেৰেল নলেজৰ কাৰণে লয়। আৰু ইয়াত আপোনালোকৰ হিষ্ট্ৰী, আপোনাৰ জিঅ'গ্ৰাফী, তাৰপিছত আপোনাৰ কালচাৰ, গোটেইখিনি সোমাই আছে। তো মই প্ৰথমে এতিয়া কালচাৰখিনি লৈ যাম। এইটো আছামিজ কালচাৰ, ইয়াত আপোনালোকৰ কালচাৰ আমাৰ যিখিনি আছামিজ যিখিনি কালচাৰ হয় সেইখিনি বিষয়ে গোটেইখিনি ইয়াত টপিকটো এইখিনিতে পাই যায়। তো কিতাপখন ভাল, আপোনালোকে যদি লওঁ বুলি ক'লে ল'ব পাৰে। আৰু এতিয়া বৰ্তমান এইখিনি পঢ়ি আছোঁ, আৰু এইখিনি যিহেতু ৰিভাইজ কৰি থাকক বহুতে প্ৰয়োজন, তো এইখিনি ৰিভাইজ কৰি আছোঁ যাতে আকৌ পিছত প্ৰব্লেম নহওঁ যাতে। তো বৰ্তমান এইখিনি ৰিভাইজ কৰি লওঁ কলটো খাই। আৰু 12:30মান বাজি হ'লহি, আৰু মই গা চা ধুবলৈ সোনকালে ওলাই লওঁ, যিহেতু আকৌ ভাত পানী খাবলৈ আছে। তো সেইসমূহ কৰিবলৈ অলপ টাইম লাগিব। তো লগ পাই আছোঁ আকৌ। আৰু এতিয়া বাজিছে 2টা, আৰু 2টা বজাৰ পিছতে মই পঢ়িব লৈছোঁ
আছাম হিষ্ট্ৰী যিখিনি নোটছ আছিলে সেইখিনি নোটছ বনাই ল'লোঁ আৰু সেইখিনি পঢ়ি আছোঁ আৰু লগতে লৈছোঁ মই পলিটিকেল। তো 3টাৰ পৰা মই পলিটিকেল পঢ়ি আছোঁ আৰু সেইখিনি পঢ়ি হোৱাৰ পিছতে আকৌ মই পঢ়িম যিখিনি আমাৰ মেজৰ আছিলে সেইখিনি অলপমান লিখিবলগীয়া আছে সেইখিনি কৰিম আৰু ইয়াৰ পিছতে নিজৰ মেজৰ ছাবজেক্টখিনি পঢ়িব লাগিব যিহেতু চবফালে মিলাই থাকিব লাগিব নহয় জানো, উপায় নাই। তো সেইটো কাৰণে মেজৰ অলপমান লিখিবলগীয়া আছিলে তো সেইখিনি লিখিবলৈ ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি দিয়াতে থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।